তাতে মেলা হৈ আছে, মেলাত আপোনালোকক লৈ যাওঁ, দেখাওঁ, আহক। আৰু গাইজ জালুকবাৰী পূজা মণ্ডপত আহি গৈছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বৰ্তমান মই আপোনালোকৰ এণ্ট্ৰিটো এনেকৈ দি দিলোঁ গাইজ, বেয়া চেয়া নাপাব। আৰু দিনৰ ভাগত ব্লগ বনাব পৰা নাই, পূজাৰ ব্লগ দিব পৰা নাই, সময় পোৱা নাছিলোঁ। আৰু এতিয়া বৰ্তমান 9:38 হ'ল আৰু বুঢ়ীহাট পালোঁ। আৰু আপোনালোকক মই লৈ যাই আছোঁ VIP, তাতে অলপমান পূজা চলি আছে, পূজা চলি থাকিলে আপোনালোকক তাতে ব্লগটো বনাওঁ আৰু দেখাওঁ। আৰু তাৰ পৰা ৰিটাৰ্ণ হৈ পিনে জাৰুগুৰিত, মানে তাতেও সোণালী জয়ন্তী উদযাপন হৈছে দুৰ্গা পূজাৰ, আহি পিনে তাতেও আপোনালোকক অলপ দেখাম। তো গাইজ ভিডিঅ'টো শেষলৈকে চাব আৰু বেয়া চেয়া নাপাব আৰু, না কি কয় গাইজ? গাইজ ইয়াতে মানে পূজা হৈ আছে তিনিআলিত। আৰু পূজাটো আগতে মানে ৰেল গেটৰ ওচৰত আছিল, তো 2 লাইন হ'ল না ট্ৰেইন গেটৰো, তাৰ কাৰণে পূজাটো ইয়াতে লৈ আহিছে। আৰু বেয়া হোৱা নাই, ইয়াতে পূজা ভালে। তো গৈ আছোঁ গাইজ, আপোনালোকক পূজা আৰু আগত গৈ পিনে দেখাম। ধৈৰ্য ধৰক, চাই থাকব গাইজ, বেয়া চেয়া নাপাব। আৰু গাইজ এই বৰঝাৰ পালোঁ, তাতো মানে পূজা হৈ আছে। গাইজ পূজা চলি আছে ইয়াতো। আৰু VIP মানে আগত যাম, আপোনালোকক লৈ যাম। আৰু দুৰ্গা মাৰ প্ৰতিমা ধুনীয়াকৈ ইয়াতে পূজা চলি আছে, কিন্তু মানুহবোৰ ছাইডত আছে গাইজ। গাইজ মানে প্ৰায় সিফালৰ পৰাই গাড়ী আহি আছে, আমি কিন্তু ইফালে গৈহে আছোঁ, সকলোৱে পূজা চাই পিনে ঘৰলৈ উভতিহে আছে। আৰু গাইজ কি কয়, মানে গাড়ীবোৰ যদিও এনেকৈ পূজা কথাটো অলপ গাড়ীবিলাক ভিৰ বেছি হয়, আৰু গাড়ীবিলাক সদায় লাহে লাহে চলাব, কাৰণ আপোনালোকৰ জীৱনটো বা আমাৰ জীৱনটো বহুত মূল্যৱান গাইজ। আৰু বহুত মানে জীৱনত আপোনালোকে উপভোগ মানে আনন্দ কৰিব পাৰিব, কিন্তু ইমান আনন্দৰ মতলীয়া হৈ নাযাব গাইজ, কাৰণ দুৰ্ঘটনা হৈয়ে থাকে। আৰু মানে দুৰ্ঘটনা হোৱাটো মানে ডাঙৰ কথা নহয়, মানে হঠাৎ হৈ যাব পাৰে। ময়ো গৈ আছোঁ, তো মোৰো হৈ যাব পাৰে হঠাৎ, সেইকাৰণে সাৱধান মানি বা সাৱধান হৈ চলক আৰু নিজে সুস্থ থাকক আৰু পূজা চাওক গাইজ। আৰু যাতে নেক্সট বছৰ যাতে ভালে ভালে পূজা চাব পাৰে সকলেও। আৰু ইয়াতে VIP গাড়ী আৰু পূৰা যাম গাইজ, পূৰা গাড়ীত জাম লাগিছে গাইজ ইয়াতে পূজাত। আৰু ক'ত যাওঁ, ক'লৈকে নাযাওঁ, আপোনালোকক লৈ যাওঁ, আপোনালোক যাই থাকোঁ। গাড়ীত পূজাত গাড়ী সোমাব নিদিয়ে। ইফালে গাড়ীখন পাৰ্কিং কৰোঁ, পাৰ্কিং কৰি পিনে আপোনালোকক খোজকাঢ়ি লৈ যাম পূজা। গাড়ীখন ইয়াতে পাৰ্কিং কৰি দিম গাইজ, ইয়াৰ পৰা আমি খোজকাঢ়ি যাওঁ। আৰু গাইজ মই VIP পূজাস্থলীত আহি পালোঁ, আৰু বৰ্তমান আপোনালোকক দেখাওঁ। আৰু গাইজ এবাৰ দৰ্শন এটা কৰি লওঁ ইয়াতে। আৰু গাইজ প্ৰাৰ্থনা এটা কৰি লওঁ। দৰ্শন আৰু গাইজ মানে তাতে মেলা হৈ আছে, মেলাত আপোনালোকক লৈ যাওঁ, দেখাওঁ, আহক গাইজ। আৰু গাইজ গা ধোৱা এটা চেলফি ষ্টিকডাল আনিবই পাহৰি গ'ল গাইজ, তেনেকৈ হাততে ধৰি পিনে এনেকৈ আপোনালোকক দেখাই আছোঁ।
গাইছ মানে তাৰ পৰা আহিলোঁ VIP পৰা আৰু এতিয়া মিৰ্জা জামৰদৈ পালোঁ পাই মানে এইপান আপোনালোকক জাৰুগুৰি লৈ গৈ আছোঁ তাতে সোণালী জয়ন্তীটো উদযাপন হৈ থকা বুলি কৈছিলোঁ আপোনালোকক তাতে লৈ যাওঁ আৰু লৈ যাই পিনে তাতেতো অলপ ধামাকা হ'ব কিজানি তাত প্ৰগ্ৰাম ভাল ভাল কোনোবা আৰ্টিষ্ট থাকিব পাৰে তাতেতো আৰু মানে কি তাতে মানে মেলা বহিছিল মেলাখনত আৰু কি দেখাই পাই থাকে ৰাসতো তেনেকুৱাই মেলা বহে গাইছ তো সেইকাৰণে আপোনালোকক একবাৰ জাৰুগুৰিত লৈ যাওঁ আৰু দেখাওঁ তাতে কেনেকুৱা হয় গাইছ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব গাইছ আৰু বেয়া লাগিলেতো আৰু ক'বই নালাগে মই কি ক'ম গাইছ আৰু নতুন হিচাপে অলপমান চেষ্টা কৰি আছোঁ তো আপোনালোকৰ মৰম পাই থকাৰ কাৰণে মই ভিডিঅ' বনাব আৰু ভাল লাগি আছে আৰু চেষ্টা কৰিম গাইছ আৰু মানে ভালকৈ মানে কথা পাতিব পাৰি আৰু অলপ নতুনটো অলপমান কথাবিলাক ইমান তেনেকুৱাকৈ মোৰ নোলায় আৰু কথাবিলাক ইমান ভাল নহয় সেইকাৰণে বেয়া চেয়া নাপাব আৰু গাইছ আমি তিনিআলি দি সোমালোঁ তিনিআলি কল্লাপাৰা হৈ যাম আমি কল্লাপাৰা হৈ পিনে আমি ইফালে ওলাম আৰু গাইছ দুৰ্গা পূজাৰ আনন্দটো বহুত বেলেগ আনন্দ গাইছ ক'ব নোৱাৰি আৰু ৰাতিটো মানুহ ঘূৰিয়ে আছে এতিয়া আৰু কোনোবা উভতি আছে ঘৰত আৰু আমি গৈ আছোঁ জাৰুগুৰিত পূজা চাব আৰু গাড়ীৰ ভিৰ হৈ গৈছে ইয়াৰ পৰাই পূজাৰ স্থলীলৈ লাহে লাহে যাই থাকোঁ ইয়াৰ পৰা আৰু কি না কি কোৱা গাইছ মানুহ পুৰা কেনে ৰকম চাই ভাই কহয় কি মাথা মাৰি মাৰি যাই আছে পুৰা মানুহবিলাক চাইডে দিব টান পায় আৰু গাইছ ইয়াতে জাষ্ট এন্ট্ৰিহে কৰিলোঁ আৰু ইয়াতে পুৰা ধামাকা চলিয়ে আছে আৰু গাইছ জাৰুগুৰি পূজা মণ্ডপত আহি গ'লোঁ আৰু গাইছ এইফালে মানে প্ৰগ্ৰাম চলি আছে পুৰা মানে মানুহ আৰু গাইছ মায়ৰ 10টা অৱতাৰৰ মানে বিষয়ে আপোনাৰ মানে ইয়াতে ধুনীয়াকৈ বনাই থৈ দিছে প্ৰথমতে আছে মা শৈলপুত্ৰী আৰু দ্বিতীয়তে আছে মা ব্ৰহ্মচাৰণী আৰু তৃতীয়তে আছে মা চন্দ্ৰঘণ্টা আৰু গাইছ চতুৰ্থতে আছে মা কুষ্মাণ্ডা আৰু গাইছ পঞ্চমে আছে মা স্কন্দমাতা আৰু ষষ্ঠমে আছে কাত্যায়নী মাতা আৰু ষষ্ঠমে আছে কালৰাত্ৰি আৰু অষ্টমে আছে মহাগৌৰী আৰু নৱমে আছে সিদ্ধিদাত্ৰী আৰু দশমে আছে মা আমাৰ দুৰ্গা মাতা জয় ho দুৰ্গা মা আৰু গাইছ জুবিন দা নাই যদিও ইয়াত পুৰা ধামাকা নাচি আছে পাব্লিক মানে আৰু কি ক'ব গাইছ পুৰা ফালি আছে তামাম গাইছ তামাম আৰু গাইছ অকণমান সময় অপেক্ষা কৰাৰ পিছত মঞ্চত আহি পালে সুবসনা দত্ত আৰু সুবসনা বাইদেউ পুৰা নিজৰ গানত পুৰা নিজেই নাচি আছে পুৰা ধামাকা দি আছে গাইছ তামাম
দেখালোঁ আপোনালোকক আৰু ইয়াৰ পৰা যাব ওলালোঁ আৰু যাই পিনে আৰু এতিয়া ঘৰতো যাওঁ আৰু দেৰি হ'ল আৰু বাইদেউ গানে গাই আছে আৰু বাইদেউৰ গানত কিমান মানে ৰেকৰ্ডিং কৰিম আৰু কপিৰাইটে হৈ যাব পাৰে তো গাইছ সেইকাৰণে আৰু বাদ দিছোঁ আৰু ইয়াতে সামৰণি মাৰোঁ গাইছ আৰু পূৰা মানুহ ইফালে মানুহ গাইছ আৰু মা আছে দুৰ্গা মা আকৌ বিদায় দিবই মন নাই আৰু নেক্সট ইয়াৰত লগ পাম তো সেইবোৰে আপোনালোক ইয়াতে ভিডিঅ'টো বাই গাইছ ওলালোঁ ইয়াৰ পৰা আৰু এতিয়া বৰ্তমান ৰাতি 12:34 হ'ল আৰু এতিয়া ঘৰলৈ উভতি আছোঁ আৰু টোপনিও লাগিলে আৰু কি কৰিব আৰু উপায় নাই আজি ভিডিঅ'টো এনেকৈয়ে দি দিলোঁ আপোনালোকৰ মাজলৈ তো গাইছ তো বেয়া চেয়া নাপাব